হাই আজিৰ লাইনটো হৈছে গছৰ পৰা পাতবোৰ যিদৰে সৰি পৰে আৰু তাত নতুন পাত আহালৈ গছডালে যেনেকৈ অপেক্ষা কৰি থাকে ঠিক তেনেদৰে আমিও আমাৰ বেয়া সময়খিনি ধৈৰ্যৰে পাৰ কৰিব পৰা ক্ষমতা ৰাখিব লাগে সময় হয় সলনি হ'বই সাবস্ক্ৰাইবাৰ এজনে ইউবিত পালো বুলি কৈছে ভাইবা আছে বাকি তেও ভাল লাগিছে শুনি আৰু তেও যে তেনেকৈ মোক শেয়াৰ কৰিছে বহুত ভাল লাগিল আৰু আজি মই মানে ভাত বনাই আছো ৰাতিপুৱা উঠি লৈ আৰু ডাইৰেক্ট এটা ভাততহে ধৰো আৰু ওয়াৰ্কআউট কৰিম বুলি ভাবিলো কিন্তু মই ভাবিছো যে আগত দুদিনমান মই ডায়েটটো মেইনটেইন কৰি লওঁ তাৰ পিছতকেহে ওয়াৰ্কআউটবোৰ আৰম্ভ কৰিম আৰু স্কুলত আহি পেলে আজি মই আৰু অলপ সোনকালে ঘৰলৈ গুচি আহিলো ক্লাছবোৰ খতম কৰি কিনে কাৰণ মোৰ মানে কি হয় ফটো উঠিব থাকে ইনষ্টাত যেহেতু আজিকালি মই এক্টিভ আছো তো সেইটো কাৰণে আৰু তাৰ পাছত ইফালে মই অকমান স্কিন কেয়াৰ বুলিবলৈও মোৰ বিশেষ তেনেকুৱা একো নাই দেই এলোভেৰা লগাও নহলে মই বিলাহী মুলতানি মিট্টি তেনেকৈ লগাও তাৰপিছত আহিল টিউচনৰ ষ্টুডেণ্টছখিনি তাহাঁতে লিচি আনিছিল তেনেকৈ ভগাই আছিল আৰু ৰাতিৰ ডিনাৰ